হাই ফ্ৰেণ্ডছ, এইভাগ টিলিঙা মন্দিৰ হয়। টিলিঙা মন্দিৰ প্ৰাংগণ মোৰ বিয়াৰ আগৰ ভিডিঅ' হয় এইটো। মই যিটো বিয়া বুলি মই এগছি চাকি লগতে এইটো টিলিঙা আগবঢ়াইছিলোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক বুলি, আৰু তেনেদৰে হৈছেও। সেইদিনা আহিলোঁ, টিলিঙা মন্দিৰ এনেকৈ সকলোৱে দান কৰে আৰু লগাই থৈ যায়। চাওক, এতিয়া দেখাম মন্দিৰৰ মেইন অংশভাগ। এই অংশটো হৈছে, এই গছজোপাই হৈছে মেইন অংশ। গছৰ ভিতৰত আমাৰ লিংগৰ ভাগ আছে। এজন পূজাৰী দেখিছে, পূজাৰী সদায় পূজা কৰে। আৰু এইটো আমাৰ ভকতবৃন্দ ইয়াতে বহি কিনে নাম কীৰ্তন কৰা হয়। আৰু ইয়াত এনেকৈ মানুহে ৰছীও বন্ধা হয় নিজৰ মনৰ ইচ্ছা পূৰণ কৰিবৰ কাৰণে। এইটো মন্দিৰৰ ওপৰৰ অংশ হয়, টিলিঙা আকাৰে সজ্জিত মন্দিৰ ভাগ। বহুত দান কৰে, দেখিছে ইমান সুন্দৰ টিলিঙা মন্দিৰ ভাগ দেখিবলৈ। পৰিষ্কাৰ কমিটিখন বহুত সুন্দৰকৈ ৰাখিছে কমিটিখনে। আৰু ইয়াতে দেখিছে টিলিঙা হয়, সকলো চবফালে টিলিঙা আৰু ইয়াতে চাকি ধূপ জ্বলোৱা হয়। মন্দিৰভাগ বেছি ডাঙৰ নহয় যদিও দেখিবলৈ বহুত মৰম লগা আৰু পূজা কৰিও ভাল লাগে। চাফ চিকুণতাৰে যিহেতু পৰিষ্কাৰ কৰি ৰাখে। এইবোৰ দেখিছে টিলিঙা হয়, দম টিলিঙা। ইয়াত চাগে কমিটিসকলে সময়মতে খুলি দিয়ে আৰু, কিন্তু যথেষ্ট বেছি হৈ যায়গৈ নহয় জানো। এইটো মেইন অংশ মন্দিৰ ভাগৰ। এই গছজোপাৰ ভিতৰতে লিংগ ভাগ আছে। ইয়াতে ফটো তোলা নিষেধ বুলি লিখা আছে, তুলিব নিদিয়ে। আৰু মই কওঁ যে লিংগ ভাগ ডাইৰেক্টলি চুবলৈও নিদিয়ে। আঁতৰৰ পৰা আমি জল দিব লাগে তেওঁৰ গাত, বাবাক গা ধুৱাম বুলি। সেই জলভাগ গৈ নিজে পৰেগৈ, যিহেতু আমি বিভিন্ন জেগাৰ পৰা আহোঁ নহয় জানো, গাড়ীয়ে মটৰে। চোৱা ধুতিৰ কথা থাকে, বাবাক চুব নিদিয়ে পূজাৰী আৰু কমিটিয়ে। তেওঁ আঁতৰৰ পৰাই ব্যৱস্থা কৰি দিছে যাতে অলপ জল দিলে তেওঁৰ গাত গৈ পৰেগৈ। কেতিয়াবা আপোনালোকে আহিলে দেখা পাব। সঁচাকৈ আহিলে বহুত ইমান মনটো ভাল লাগে, ইমান পৰিষ্কাৰ। সঁচাকৈ একদম মনৰ ইচ্ছা পূৰণ হোৱাৰ দৰে পাইছিলোঁ যিদিনাখন আহিছিলোঁ। আৰু এই গছভাগেই মেইন মন্দিৰ। এই গছভাগৰ ভিতৰতে লিংগ ভাগ আছে দেই। গছজোপা বহুত সংৰক্ষণ কৰি ৰাখিছে, দেখিছে। এই গছভাগৰ ভিতৰত বাবা আছে, লিংগ ভাগ আছে। ডাইৰেক্টলি কাকো চুব নিদিয়ে দেই। এই পূজা কৰিছে দেখিছে আঁতৰৰ পৰাই। এই টেকেলিটোত হয়। তাৰপিছত আমি চাকি বাতি দি ওলাই আহিলোঁ, লগতে প্ৰাৰ্থনা কৰিলোঁ, দুকপীমান ফটো ল'লোঁ মন্দিৰৰ প্ৰাংগণতে। সঁচাকৈ বহুত ভাল লাগিল। লগতে মোৰ বন্ধু বৰদাক লৈ আহিছিলোঁ। এইজন মোৰ বৰদা, আমি একেলগে চাকৰি কৰোঁ, কিন্তু মোৰ দাদাৰ দৰে একদম নিজৰ। আহি আমি দেখা পাইছোঁ আমাৰ টিলিঙা মন্দিৰ ভাগ একদম তেখেতে সদায় পৰা পৰিষ্কাৰ কৰি ৰাখে। সেয়েহে তেখেতৰ লগত একপি ফটো, লগতে এটা আশীৰ্বাদ, এটা সেৱা জনাইছোঁ তেখেতে।